নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু কুশলে আছে। আজি মই এযোৰ মেখেলা চাদৰ লৈ আহিছোঁ, একেবাৰে উকা মেখেলা চাদৰ। সেইযোৰত মই কেনেদৰে ৰিবনৰ সহায়ত ধুনীয়াকৈ এযোৰ মেখেলা চাদৰ প্ৰস্তুত কৰিলোঁ তাৰ এটি ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু শেষলৈকে চাব, আৰু শেষত আপোনালোকৰ মন্তব্য আগবঢ়াবলৈ নাপাহৰিব। আজি ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে, আৰু ব'লকচোন এতিয়া ভিডিঅ'টি মাজলৈ যাওঁ। কওকচোন চাওঁ কাপোৰযোৰ। এতিয়া এইযোৰ কাপোৰযোৰ, ইয়াৰে এখন কাপোৰযোৰৰ মেখেলাখন এয়া এনেকৈ দিছোঁ। এয়া কাপোৰযোৰত 3 পাহকৈ দিছোঁ। আপোনালোকে যিহেতু কাপোৰযোৰৰ ফুলপাহ ডাঙৰ, সেইকাৰণে মই 3 পাহ দিছোঁ। মই আপোনালোকৰ কাপোৰযোৰৰ ফটো লগাই দিম পাছত। এই চাদৰখন এয়া দেখাই দিছোঁ। চাদৰখনত মই মাজত এনেকৈ পৰাকৈ দিছোঁ, ইয়াৰে মেলি ল'লে এইটো ইয়াতে পৰিব, আৰু যদি জাপি লওঁ বুলি ভবা হয় এইটোৱে দুপা দিছোঁ। আৰু কাপোৰযোৰ ইয়াতে আৰু ছাইডতে এনেকৈ দি দিছোঁ, ফুলপাহৰ অকণমান চুটি কৰি দিছোঁ এনেকৈ। এইটো ইয়াতে বগা দহি গাঁঠি দিছোঁ। দহি গঁঠা ভিডিঅ'টো মই আগত দিছোঁ, আপোনালোকে যদি চোৱা নাই চাব। এই চুককেইটাত মই যিহেতু চুককেইটা ওলাই থাকিব, ইয়াত এনেকৈ কৰি দিছোঁ, আৰু এই চুকটোত যিহেতু এনেকৈ কোচ পৰিব, এইটোত সৰুকৈ দিছোঁ। ডাঙৰকৈ দিলে এনেই লুকাই যাব, এনেকৈ কৰি দিছোঁ। আৰু গোটেই গাটোতে এনেকৈ কৰি এপাহ এপাহ হেৰেঙা হেৰেঙকৈ দি দিয়া হৈছে। তাৰ পাছতে এইটো যিটো বেক চাইডে থাকিব, সেইটো আগত এনেকৈ চুককেইটাত এনেকৈ দিছোঁ দীঘল দীঘলকৈ, আৰু এইটো চুকতো দি দিছোঁ। যিহেতু ওলাই থাকিব, এনেকৈ কৰি বগা দহি কৰি দিছোঁ। খুব ধুনীয়া লাগিছে কাপোৰযোৰ, আৰু আপোনালোকে কেনেকুৱা দেখিছে জনাব। আৰু এয়া মই গোটেই কাপোৰযোৰ পিন্ধি এতিয়া অকণমান ভিডিঅ' কৰিছোঁ। এইযোৰ কাপোৰযোৰ পিন্ধিলে এনেকুৱা লাগিছে, আপোনালোকে চাওকচোন। আৰু ছোৱালীয়ে অকণমান ভিডিঅ' কৰি দিছিলে, ভালকৈ তাই ভিডিঅ' কৰিব নাজানে, তথাপিও কৰি দিছে। খুব ধুনীয়া লাগিছে কাপোৰযোৰ, আৰু কেইবামান ফটো মাৰি দিছোঁ কাপোৰযোৰ পিন্ধিলে কেনেকুৱা লাগে। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে মৰম দিব বুলি মই আশা কৰিছোঁ। আৰু কেনেকুৱা পায় কাপোৰযোৰ আপোনালোকে কমেণ্ট এটা কৰি জনাব। যদি ভিডিঅ' বিচাৰে আপোনালোকে সেইটো জনাব কমেণ্ট কৰি, মই দিবলৈ চেষ্টা